কোনোবাই ঠাট্টা কৰিলে নিৰাশ নহ'বা। এগৰাকী চিত্ৰকৰ আছিল, পেইণ্টাৰ। তেওঁ এটা খুব ধুনীয়া পেইণ্টিং বনালে, খুব ধুনীয়া চিত্ৰ। তেওঁ ভাবিলে মই জীৱনৰ এখন শ্ৰেষ্ঠ ছবি মই বনাইছোঁ, মই সৃষ্টি কৰিছোঁ। তেওঁ বন্ধু এগৰাকীক ক'লে, বন্ধুবৰ মোৰ পেইণ্টিং জীৱনৰ, পেইণ্টিং কেৰিয়াৰৰ আটাইতকৈ ধুনীয়া ছবিখন তোমাক দেখুৱাব বিচাৰিছোঁ, চোৱা। বন্ধুগৰাকীয়ে চালে, ক'লে খুব ধুনীয়া ছবি বনাইছা, নিখুঁত নিভাঁজ ছবি। তাৰ পাছত কি হ'ল, বন্ধুগৰাকীয়ে ক'লে কিন্তু তোমাক মই সমাজৰ বাস্তৱ চৰিত্ৰটো দেখুৱাব বিচাৰিছোঁ। বোলে কেনেকৈ? তুমি এই ছবিখন তিয়ক চাৰিআলিত থৈ আহা আৰু তাত লিখি থৈ দিবা যে ছবিখনত যদি কিবা ভুল থাকে অনুগ্ৰহ কৰি ৰঙা চিয়াহীৰে চাৰ্কেল কৰি দিব। চিত্ৰকৰগৰাকী অকণমান আচৰিত হ'ল, মই ইমান ধুনীয়া ছবি বনাইছোঁ বা মোৰ এইখন খুব ছেটিছফাইড ছবি, এইখন ছবি মই তিয়ক চাৰিআলিত থৈ আহিম আৰু লিখি থৈ দিম। ক'লে হ'ব, তুমি কৈছা যিহেতু তোমাৰ কথা নেপেলাওঁ। গৈ তিয়ক চাৰিআলিত থৈ আহিলে আৰু তাত লিখি থ'লে এখন বৰ্ডত, ছবিখনত যদি কিবা ভুল দেখে কলা চিয়াহীৰে বৃত্ত এটা বনাই থ'ব, মাৰ্ক এটা দি থ'ব। গধূলি গৈ দেখিলে, অ' আই গোটেই ছবিখন কলা হৈ আছে, চাৰ্কেলে চাৰ্কেল, কলা দাগে কলা দাগ। মানুহটোৰ মূৰটো গৰম, চিত্ৰশিল্পী, মূৰ গৰম নহয় জেনেৰেলি। তাৰপিছত বন্ধুজনে ক'লে, দেখিলা ইমান ভুল দেখুৱাইছে, হ'ব পাৰে ভুল থাকিব পাৰে, মই নকওঁ যে এনিথিং ইজ পাৰফেক্ট ইন দিছ ৱৰ্ল্ড। তাৰপিছত তেওঁ ছবিখন লৈ আহিলে। এবাৰ বন্ধুগৰাকীয়ে ক'লে, তুমি 10 দিন পিছত আকৌ তিয়ক চাৰিআলিত তুমি ফটোখন লগাই থোৱা, পেইণ্টিংখন লগাই থোৱা, তাত খালি লিখিবা ছবিখনত থকা ভুলবোৰ শুধৰাই দিব। থৈ আহিলে আৰু 2 দিন তুমি থৈ দিবা। প্ৰথম দিনা এদিন থৈছিলা, এবাৰ 2 দিন থৈ আহিবা। থৈ আহিলে পেইণ্টাৰগৰাকীয়ে। 2 দিন পিছত গৈ দেখিলে একো নাই, পেইণ্টিংখন যেনেকৈ আছিল তেনেকৈয়ে পৰি আছে। অৰ্থাৎ কোনো শুধৰাই দিওঁতা নাই এই পৃথিৱীত। শুধৰা দিওঁতা মানুহৰ সংখ্যা একেবাৰে নগণ্য। যিদিনা ক'লে ভুল দেখুৱাই দিয়ক, ছবি আহি যিয়ে জীৱনত পেইণ্টিং প্ৰায় চুৱে পোৱা নাই তেওঁ মানে বহি এই ভাল নাইতো, বুজা নাই কথাটো। এই সৰুতে মই কিমান আম আপেল আঁকিলোঁ, এইখন ছবি হোৱা নাই তোৰ চব অৱস্থাত মানে। তেতিয়া পিছদিনা ছবিখনত, 2 দিন পিছত ছবিখনত কি কৰিলে, কোনেও একো চিহ্ন অংকিত নকৰিলে। তেতিয়া বন্ধুজনে ক'লে যে চোৱা, তুমি ছবিখনত যেতিয়া ভুলৰ কথা কৈছিলা সকলোৱে আহি তোমাক ভুল দেখুৱাই দিছিলে, কিন্তু যিদিনা তুমি ক'লা কিবা ভুল থাকিলে অনুগ্ৰহ কৰি শুধৰাই দিব, কোনেও একো নকৰিলে। ছবিখনত যেনেকৈ আছিল তেনেকৈ ছবিখন পৰি থাকিল। ইয়াৰ পৰা কি শিকিলোঁ যে যেতিয়া কিবা এটা কাম কৰিবা জানিবা যে তুমি শুদ্ধ। কিছুমান এনেকুৱা মানুহ থাকিব, কিছুমান এনেকুৱা পৰিস্থিতি থাকিব, যি পৰিস্থিতিত তোমাক হয়তো মানুহে নেতিবাচক কৰি তোমাক ডিমৰেলাইজ কৰাৰ চেষ্টা কৰিব। কেতিয়াও ডিমৰেলাইজ নহ'বা, এই কথাটো সদায় মনত ৰাখিবা। বুজি পাইছা? গতিকে নেতিবাচক কথাবোৰ খুব বেছি গুৰুত্ব নিদিবা। দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব।